Hello viewers, welcome back to Education Study Box. Moi Sujan. In this video, I am sharing with you expected cutoff for MCOM entrance which has completed few days back. ইতিমধ্যে সম্পূৰ্ণ হোৱা MCOM entrance-ৰ cutoff কিমান হ'ব পাৰে সেই সন্দৰ্ভত কথা পাতিম। সো বলক ভিডিওটো আৰম্ভ কৰোঁ। ইতিমধ্যে সম্পূৰ্ণ হোৱা MCOM entrance-ৰ বাবে আমাৰ চেনেলৰ জৰিয়তে মই বিভিন্ন বিষয়ৰ পৰা ইম্পৰ্টেণ্ট MCQ বোৰ দিছিলোঁ। তাৰ পৰা 15তকৈ বেছি MCQ ডাইৰেক্ট কমন পৰিছে MCOM এন্ট্ৰেন্সত আৰু যিসকল ভিউৱাৰ্ছে আমাৰ ভিডিও চাই এক্সামত এপিয়াৰ কৰিছে বা লাভান্বিত হৈছে তেওঁলোকলৈ আমাৰ চেনেলৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সো যদি আপুনি আমাৰ চেনেলৰ দ্বাৰা লাভান্বিত হৈছে তেন কমেন্ট কৰি জনাব। সো এতিয়া আমাৰ জানিব লাগিব যোৱাবাৰ অৰ্থাৎ 2023 বৰ্ষত MCOM এন্ট্ৰেন্সৰ কিমান কাটঅফ আছিল। So for Guwahati University student অর্থাৎ যিসকল ষ্টুডেণ্টে BCom GU অথবা GU এফিলিয়েটেড কলেজৰ পৰা সম্পূৰ্ণ কৰিছিল তেওঁলোকৰ বাবে কাটঅফ কিমান আছিল। জেনাৰেলৰ কাটঅফ আছিল 51.5, OBC ক্যাটাগৰী কাটঅফ আছিল 42.5, SC ক্যাটাগৰী আছিল 45.5 আৰু 32 মাৰ্কস আছিল ST ক্যাটাগৰী ইনক্লুডিং ST হিলছ এণ্ড প্লেইন। সো এতিয়া আমাৰ জানিব লাগিব আদাৰ ইউনিভাৰ্চিটি অৰ্থাৎ যিসকল ষ্টুডেণ্টে অন্য ইউনিভাৰ্চিটি আণ্ডাৰত BCom কমপ্লিট কৰিছিলে বা বেচেলৰ ডিগ্ৰী কমপ্লিট কৰিছিলে তেওঁলোকৰ বাবে কাটঅফ কিমান আছিলে যোৱাবাৰ অৰ্থাৎ 2023 বৰ্ষত। তাৰ বাবে যোৱাবাৰ জেনেৰেলৰ কাটঅফ আছিলে 44.25, OBC ক্যাটাগৰী আছিলে 40, 35.25 আছিলে SC ক্যাটাগৰীৰ ষ্টুডেণ্টবিলাকৰ বাবে আৰু 36.75 মাৰ্কস আছিলে ST ক্যাটাগৰী ষ্টুডেণ্টসকলৰ বাবে ইনক্লুডিং ST হিলছ এণ্ড ST প্লেইন। সো এতিয়া আমাৰ জানিব লাগিব এক্সপেক্টেড কাটঅফ 2024 ফৰ MCOM এন্ট্ৰেন্স অৰ্থাৎ এইবাৰ যিটো MCOM এন্ট্ৰেন্স হৈ গ'ল তাৰ বাবে কিমান কাটঅফ হ'ব পাৰে। সো আৰু লগতে এইবাৰ কিয় কাটঅফ বেছি হ'ব বা কম হ'ব পাৰে মই যিমান কনসাল্ট কৰিছোঁ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰত দুটাও কুৱেশ্যন আহিছিল। সো এটা আমাৰ জানিব লাগে এক্সপেক্টেড কাটঅফ ফৰ গুৱাহাটী ইউনিভাৰ্চিটি ষ্টুডেণ্ট অৰ্থাৎ যিসকলে BCom GU আণ্ডাৰত কৰিছিল বা GU এফিলিয়েটেড কলেজৰ পৰা কৰিছিল তেওঁলোকৰ বাবে জেনেৰেল ক্যাটাগৰীৰ কাটঅফ হ'ব পাৰে 52 to 55, 52ৰ পৰা 55 মাৰ্কস পোৱা জেনেৰেল ক্যাটাগৰীৰ ষ্টুডেণ্টৰ বাবে কাটঅফ হ'ব পাৰে। OBC ক্যাটাগৰীৰ ষ্টুডেণ্টৰ বাবে কাটঅফ হ'ব পাৰে 44 to 48, 44ৰ পৰা 48ৰ ভিতৰত কাটঅফ থাকিব পাৰে। 45ৰ পৰা 47ৰ ভিতৰত থাকিব SC ক্যাটাগৰীৰ ষ্টুডেণ্টৰ বাবে। ST ক্যাটাগৰীৰ ষ্টুডেণ্টৰ বাবে কাটঅফ থাকিব পাৰে 32 to 35, 32ৰ পৰা 35ৰ ভিতৰত মাৰ্কস পোৱা ST ক্যাটাগৰী ইনক্লুডিং ST হিলছ এণ্ড প্লেইন ষ্টুডেণ্টৰ কাটঅফ হ'ব পাৰে। সো এতিয়া আমি জানিম ফৰ আদাৰ ইউনিভাৰ্চিটি ষ্টুডেণ্ট হোৱাট মে বি দ্য এক্সপেক্টেড কাটঅফ ফৰ 2024 ফৰ MCOM এন্ট্ৰেন্স। সো আদাৰ ইউনিভাৰ্চিটি অৰ্থাৎ যিসকল ষ্টুডেণ্টে গুৱাহাটী ইউনিভাৰ্চিটিৰ বাহিৰে বেলেগ ইউনিভাৰ্চিটি বা বেলেগ ইউনিভাৰ্চিটিৰ এফিলিয়েটেড কলেজৰ পৰা BCom সম্পূৰ্ণ কৰিছিল তেওঁলোকৰ বাবে জেনেৰেল ক্যাটাগৰীৰ কাটঅফ হ'ব পাৰে 45ৰ পৰা 47 ভিতৰত অৰ্থাৎ 45ৰ পৰা 47 মান কাটঅফ হ'ব পাৰে জেনেৰেল ক্যাটাগৰীৰ বাবে। OBC ক্যাটাগৰী অৰ্থাৎ আদাৰ বেকৱাৰ্ড ক্লাছেছ ক্যাটাগৰী ষ্টুডেণ্টৰ বাবে কাটঅফ হ'ব পাৰে 39ৰ পৰা 43 ভিতৰত, 39 পৰা 43 ভিতৰত মাৰ্কস পোৱা ষ্টুডেণ্টে OBC ক্যাটাগৰীত পৰিলে এডমিশ্যন হোৱাৰ চান্স থাকিব পাৰে। SC ক্যাটাগৰী ষ্টুডেণ্টৰ কাটঅফ হ'ব 35ৰ পৰা 38ৰ ভিতৰত। ST ক্যাটাগৰী ইনক্লুডিং ST হিলছ এণ্ড ST প্লেইনছ কাটঅফ হ'ব পাৰে 36ৰ পৰা 38ৰ ভিতৰত। এয়া কোনো একচুৱেল কাটঅফ নহয়, এয়া জাষ্ট এক্সপেক্টেড কাটঅফ। এই কাটঅফ একচুৱেল নহ'বও পাৰে বাট তেনেকুৱা ৰিলেট থাকিব। সো গতিকে তোমালোকে বা আপোনালোকৰ এক্সাম কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব আৰু আমাৰ ভিডিঅ'ৰ দ্বাৰা আপুনি কিমান উপকৃত হৈছে 1ৰ পৰা 10ৰ ভিতৰত কিমান ৰেট দিব খুজিছে কমেণ্ট কৰি জনাব।
আৰু লগতে যদি আপোনাৰ অন্য কিবা বিষয়ৰ বাবে এক্সপেক্টেড কাট অফৰ ওপৰত ভিডিঅ' লাগে দেন কমেণ্ট কৰি জনাব আমি নেক্সট ভিডিঅ'ত সেইবোৰ কভাৰ কৰিম এই ভিডিঅ'টিৰ জৰিয়তে এক্সপেক্টেড কাট অফ ফৰ MCOM এণ্ট্ৰেন্সৰ বাবে আমি ভিডিঅ'টো কভাৰ কৰিলোঁ সো ভিডিঅ'টো দ্বাৰা আপুনি উপকৃত হ'লে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ ভেৰি মাচ জয় হিন্দ জয় অসম